হেল্ল' 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 গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং আপোনালোকে চবে ভালে কুশলে আছে বুলি আশা কৰিছোঁ আৰু ঈশ্বৰৰ কৃপাত আমিও ভালে কুশলে আছোঁ আৰু আপোনালোকে ভালে কুশল থাকিলে আমি ঈশ্বৰৰ চৰণত সদায় প্ৰাৰ্থনা কৰিছোঁ আৰু আমিও ভালে কুশলতে থাকিবলৈ কাৰণে আপোনালোকে অলপমান প্ৰাৰ্থনা কৰি দিব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো স্কিপ নকৰাকৈ সুন্দৰকৈ চাই যাব বুলি আশা কৰিছোঁ আৰু কালি কথাটোতো গম পালেই মই ছাগলীটো উদ্ধাৰ কৰিলোঁ মই 3 দিন কণ্টিনিউ চাৰ্চ অপাৰেশ্যন কৰি CID লগাই মোৰ ছাগলীটো উদ্ধাৰ কৰি উলিয়ালোঁ সেইকাৰণে আপোনালোকে আজিৰ পৰা বহুত সুন্দৰ সুন্দৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ সুন্দৰ সুন্দৰ বেষ্ট অফ দি বেষ্ট কমেণ্ট কৰিব আৰু যোনে বেষ্ট অফ দি বেষ্ট কমেণ্ট কৰিব সি এটা পাব পাঠা ছাগলী বৰ সুন্দৰ পাঠা ছাগলী বহুত ডাঙৰ পাঠা ছাগলী সেইকাৰণে আজি এই ভিডিঅ'টো সুন্দৰকৈ স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো সুন্দৰকৈ স্কিপ নকৰিব তেনেহ'লে নহয় জানো সুন্দৰ সুন্দৰ কমেণ্ট কৰিব এতিয়া আমাৰ কলিজা উঠি গ'ল কলিজা অলপমান দেৰিকৈ উঠিছে উঠিয়ে অলপমান গেজু কৰিলে তাৰ পাছত এতিয়া টেডিৰ লগত খেলি আছে টেডি হৈছে তাৰ বেষ্ট ফ্ৰেণ্ড এতিয়া কিন্তু টেডিতকৈ বেছি আইতাকক ভাল পায় আইতাৰ লগত বেছিকৈ খেলে ন বেটি আইতাৰ লগত খেলি বেছি ভাল লাগে ন আইতাই খুব খেলায় ন বেটি ধুনুকৈ খেলায় ন তোমাৰ যে সেইটো যে কি হয় যে কি কয় সেইটো চিতালি সেইটো চকা থকাটো কি কয় ন অ' ৱাকাৰ তোমাক খুব আইতাই খেলায় ন স্পীড খেলায় ন তুমি স্পীড খেলি খুব ভাল পোৱা ন আইতাহে তোমাৰ বেষ্ট ফ্ৰেণ্ড ন এতিয়া বাবা বাবা হৈ উঠি তাই অলপমান কিন্তু কি কওঁ কি নকওঁ কৈছে নাভাজ হৈ গৈছে নেকি হেল্ল' গুড মৰ্ণিং ৱেলকাম টু হেণ্ডচাম ৰিণ্টু ফুকন কিটচেন এতিয়া হেণ্ডচাম ৰিণ্টু ফুকনে বনাই আছে অমিতাৰ ভাজি অমিতাটো আজি মই নাই পাৰা মানুহজনে পূৰা কাটি মেলি চব ৰেডি কৰি দিলে তায়ে পাৰিলেগৈ তাৰপাছত এই ভজোৱা কৈছোঁ এই ভজা দায়িত্বটো দি দিছে মোক এতিয়া মই সুন্দৰকৈ ভাজিবলৈ চেষ্টা কৰি আছোঁ আজি একো মাছ মাংস একো নাই বুলি ভাবি আছিলোঁ সেইকাৰণে মই মিট মছলা গৰম মছলা কি চাট মছলা থাকে যে মটন মছলা চিকেন মছলা চব দি দিম বুলি ভাবিছিলোঁ কেলৈ অলপমান ফ্লেভাৰ আহিব সুন্দৰ লাগিব বুলি কিন্তু তাৰ অলপ আগত মানে কিছু মিনিট আগতে মায়ে কি লৈ আহিলে চাওক এয়া চাওক কি সুন্দৰ জীয়াই থকা মাছ লৈ আহিলে আমাৰ গিফ্ট পায়ে থাকে মায়ে চেপা পাতিছিলে বোলে আমাৰ ওচৰৰ দাদাজনে মায়ে এনেকুৱা সুন্দৰ বস্তু লৈ আহে কেঁকুৰা যোনে নাখায় প্লিজ বেয়া নাপাব কিন্তু আমি চব দবাই দিওঁ মা তই যে ইমান গিফ্ট পাও যে গুড মৰ্ণিং বুলি কৈ দে চবকে গুড মৰ্ণিং নমস্কাৰ জয় কৃষ্ণ গুৰু আৰু কি কয় নহয় মা এইবোৰ কেনেকৈ বনাবি এতিয়া তই বাছি দে মই বনাই দিম ন তই ধুনীয়াকৈ বাচিবলৈ জানো যে তই এতিয়া কি চাই আছিলি আমাৰ নিজৰে ব্লগ চাই আছিলি মজা লাগিলে নে যোৱাকালিৰ ব্লগটো অ'কে থেংক ইউ ছ' মাছ ভালে পাইছে চাগে চবে মৰম দিছে আচ্ছা ঠিক আছে মই ভাজিকণ বনাওঁ তই এইটো মাছটো ভাজি দিম তই বাছি দে এনেকৈ চকু ডাঙৰ কৰি চাই নাথাকিবি ধুমধাম খা সন্ধিয়া হ'ব এতিয়া একদম উৎপাত স্পীডত খা বগী এনেকৈ খাব লাগে ধুনুকৈ একদম এনেকৈ ফাৰ্ষ্ট ক্লাছ ধুনীয়া মিমি তই খাইছ নাই ভেৰি গুড স্পীডত খা দেই সন্ধিয়াই হ'ব আকৌ পেটে নভৰিব ভালকৈ স্পীডত খা এয়া মা আৰু মই অলপ ফুৰিবলৈ কাৰণে ওলাইছোঁ এতিয়া 4টামান বাজিবলৈ হৈছে বেলি ডুবাই নাই বেলি ডুবোতে আমি অলপমান ফুৰি আহোঁ বুলি ভাবিছোঁ ভকত এঘৰতো গৈ আহিম মায়ে মানে আজি আকৌ তাৰিফ কৰিবলৈ ষ্টাৰ্ট কৰি দিলে তোৰ বাইকটো বোলে কালাৰটো বোলে বহুত ধুনীয়া বোলে তোৰ বোলে বেক চকীটো বোলে বহুত মিহি বোলে অন্য বাইকতকৈ তোৰ বাইকত বহি বোলে খুব ভাল লাগে বোলে মই আকৌ গম পাই গ'লোঁ মাক অলপমান ফুৰিবলৈ মন গৈছে বুলি সেইকাৰণে লৈ যাওঁ অলপমান ফুৰি আহোঁগৈ ন মা ফুৰি ভাল লাগিব ন বল অলপ তোক প্ৰকৃতি প্ৰেম এনে তই প্ৰকৃতি প্ৰেমী তোক অলপ প্ৰকৃতি দেখাই আহোঁ এয়া মাক মই অলপমান BMWত অলপ বতাহ খুৱাই আছোঁ মায়ে গাভৰু ছোৱালী যেনেকৈ বতাহ খাই ভাল লাগে বোলে মা অলপ 16 বছৰীয়া হৈ গৈছে আজিৰ কাৰণে এখন ব্ৰিজৰ পৰা গৈ বহুত ভাল পায় এখন ব্ৰিজ মাৰ ফেভৰেট ব্ৰিজ আমাৰ ওচৰত নাই যে অলপমান দূৰত আঁতৰত আছে সেইকাৰণে সৰুকালৰ মনত পৰি যায় বোলে যা কেলে মোক দাঁত দেখাই আছ যা গৈ থাক বাই ইমান দাঁত চেলাই থাকিব নালাগে জলদি পাৰ হ মই পাৰ হ'ব লাগে
বৰ ফূৰ্তি পায় এখন ব্ৰিজৰ পৰা পাৰ হ'বলৈ কাৰণে মায়ে বোলে এখন গাঁও ভালকৈ দেখা নাই বোলে বাইকত লৈ গ'লে বোলে এনেকৈ ভালকৈ দেখি নাপাম বোলে অলপমান খোজ কাঢ়োঁ বুলি কৈছে ব'ল খোজকে অলপ কাঢ়োঁ ন আকৌ ৰিটাৰ্ণ আহিম ভাল লাগিছে ধান ওলাইছে সেইটোৱেতো ফুকবিলাক এনেকৈ হেৰি হৈছেই হাৱলিছেই ব'ল আমি এনেকৈ খোজকাঢ়ি যাওঁগৈ বাইকখন ইয়াতে ছাইডত লগ কৰি দিম হ'ব নাই অলপমান খোজকাঢ়িম বেছিকৈ নাকাওঁ সঁচা দেই ধান চাওঁতে পকিলে পকিবলৈ হ'ল আৰু বেছি দিন নাই আৰু এয়া আমি গৈ থাকোঁতে বাটতে আকৌ মিমিকেইটা লগ পালোঁ আপোনালোকে দেখিছিলে আগৰ ভিডিঅ'ত এই মৰম লগা মিমিকেইটা মায়ে একদম বহি ল'লে মিমিকেইটাক মৰম কৰিবলৈ কাৰণে ছেটিছফাইকৈ মৰম কৰি লওঁ আৰু আমি এইখন জেগাত আহিও ভাল পাওঁ বহোঁ প্ৰায় আপোনালোকে দেখিয়ে থাকে এইখন পথাৰ বেছি ভাল লাগে ঢেৰ পথাৰ আছে কিন্তু এইখন জেগাত বহি বেছি ভাল লাগে নিজান জেগা যে অলপমান পথাৰ ঢেৰ থাকে কিন্তু নিজান পথাৰবোৰ বেছিকৈ ভাল লাগে এইকেইটা ইহঁতৰ মাক ককায়েক ভায়েক দদায়েক মমায়েক কিবা কিবি হ'ব চাগে নহয় জানো অঁ সেনে চব ৰিলেশ্যনৰে থাকে আকৌ সিহঁতে নাই মিমি আৰু তহঁতি দুটা কি ভাই ভনী নে কি ভনী ভাই কিবা এটা হয় আৰু কিন্তু বায়েক ভনীয়েক না ককায়েক ভায়েকে নে সেইটোৱেতো ইমান ভালকে গম পোৱা নাই বাবা ইমান ধুনীয়া মিমি ইমান ধুনীয়াকৈ খাই আছে এতিয়া ঘাঁহ নাইকিয়া জেগাত আছে যে অলপ ঘাঁহ এইবিলাক খাই আকৌ দুবৰি বন খাই ন গম পাইছোঁ অলপ ইয়াত গ্ৰীনিছ অলপ কম ভাল পায় এইফালে লৈ না অলপ গ্ৰীণ জেগাত দি দিছোঁ ইয়াত দুবৰি বন নাই অঁ দুবৰি বনবোৰ খাই আছে ন দুবৰি বন খাই ভাল পায় অলপমান ধূলিল বেছিকৈ আছে এইটোৱে ভাল পায় হয় বাৰু মেমি ধুনীয়াকৈ খাই ভাল পায় ধুনীয়াকৈ খাই তহঁতি ডাঙৰ হোৱালৈকে আমি চাই থাকিম দেই তহঁতৰ মালিকক আমি কৈ দিম এইকেইটাক নিবিকিবি দেই বিকিলে আমাকে দিবি বুলি আমিয়ে ল'ম ইমান পেয়াৰা এই দুবৰি বন ভাল পায় অঁ গেজুও নহয় এইকেইটা চুবলৈও দিয়ে ইমান ধুনু মা বাইকৰ চিট নৰম লাগিছেনে বহুত তাৰিফ কৰি আছিলি যে কেনেকুৱা লাগিলে ভাল লাগিলে ভালে লাগিছে কালাৰটো বোলে বহুত ভাল বুলি কৈ থাকে ফুৰাই দিলোঁ ঠিকছে সেইকাৰণে খোজ খুৱাই দিলোঁ ফুৰাইও দিলোঁ অলপমান আৰু অলপ ফুৰাই দিম নহয় জানো এনেও ফুৰু লাগি আছিলে অলপমান বহিবিনে যাওঁগৈ আৰু আৰু ঢেৰ গাঁও ফুৰিবলৈ আছে আমাৰ প্ৰভু দুজন ঘৰত যাবলৈ আছে ব'ল তেনেহ'লে যাওঁগৈ হ'ল আৰু গাড়ীকেইটা দেখাই দিয়া কোনে কি আনিলে বাবা ইমান ধুনীয়া গাড়ী আনিলে বাহ হে আজি তুমি যে ইমান ধুনু বনি আছা যে একদম ফাৰ্ষ্ট ক্লাছ পূজা চাবলৈ যাবা নেকি নোযোৱা কেলে তোমাক পূজাত লৈ নাযায় নি অঁ মেলালৈ চাবলৈ লৈ নাযায় মেলা চাবলৈ তোমাৰতো কি হ'ল তোমাৰ গাড়ী কি ডেঞ্জাৰ নহয় নেকি এই দুটা প্ৰভুহঁতৰ ছাগলী ই বোলে বহুত ফাইট আৰু ইয়াৰ শিং এটা ভাগি আছে ই ফাইট কৰে বোলে খুব ই ফাইট কৰে নেকি ই ঠাণ্ডা ন ইমান ধুনীয়া ন সিহঁতে মা চাফা ভাল লাগিছে পুৰা হেৰি যেনে ই ফাইটাৰ শিং ভাগি আছে ফাইট কৰে বোলে খুবেই এতিয়া গৈ আছো বজাৰ জানো কি কিনো চব খাই আমনিয়ে লাগিছে দেখোন বাইদেউ বেঙেনা কেনেকৈ দিছে আধা কেজি দিব হা 1 কেজি এই আধা কেজিকে দিয়ক ভেন্দি এইটো এফুৱাই দিব অঁ আৰু এই সৰিয়হ ন কেনেকৈ দিছে লোকেল হয় জানো অঁ দিয়ক তেনেহ'লে অঁ হ'ব দি দিয়ক ভাল হৈ আছে নে তাজা হৈ আছে অঁ দিয়ক 1 পোৱা দিয়ক 50 টকা 50 টকা কি বনি আছে ধাবাত আজি এইফালে শাকৰ ভাজি সৰিয়হ শাকৰ ভাজি অলপ তাৰপিছতে এইফালে মাছ বৰ সুন্দৰ গোন্ধাই আছে মাছ যে এতিয়া 5টামান বজাত এইকেইটা ধামাকেদাৰ ন ইমানে আৰু ধাবাত নতুন আইটেম নাই নি নতুন আইটেম নাই আজি আজি মাছ ফ্ৰাই শাকৰ ভাজি দালি ইমানে আৰু এইকেইটাকে পুৰা দবাই দিম ন ছোৱালী খালে নাই
খালে পুৰা বজাই দিলে নেকি তাই তাই খাই ল'লে আগতীয়াকে কেঁচুৱা আমনি কৰে যে ওকে আগতীয়াকে খাই ল'লে বৰ ভাল কথা এতিয়া আমি আৰু দুজনে আছো আমিও দবাই দিওঁ দে বল জলদি বৰ সুন্দৰ গোন্ধাইছে কিবা অমৃত ঢালি দিলে নেকি মাছ ফ্ৰাইৰ গোন্ধই বেলেগ নাই তই আকৌ বহুত সুন্দৰ তই কিবা কিবি কেৰাচিন পেট্ৰল চেট্ৰলো কেতিয়াকে ঢালি দিয় নহয় পেট্ৰল চেট্ৰল নাই দিয়া কি দিছোন আজি মিঠাতেল দিছো ওকে ঠিক আছে বল দবাই লওঁ আমি কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু এয়া আমি গা পা ধুই ৰেডি হৈ গ'লো এনে ধেমালি কৰিছোঁ আমি ভাত পানী খাই ৰেডি হৈ গ'লো দুই থাল মাৰি ল'লোঁ মায়ে মোতকৈ অলপমান বেছি মাৰিছে মই 2 থাল মাৰিছোঁ মায়ে 2 থাল মাৰিছে কিন্তু মায়ে মোতকৈ অলপ বেছি খায় এনেই লাজ কৰি থাকে নেখাওঁ বুলি কৈ থাকে আৰু আজি ভিডিঅ'টো স্কিপ নকৰাকৈ সুন্দৰকৈ চাই গ'ল বুলি আশা কৰিছোঁ আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ভালকৈ কৰি যাব কমেণ্ট খুব সুন্দৰ দিছে এনেকৈ সুন্দৰ কমেণ্ট দি যাব বুলি আশা কৰিছোঁ আৰু আপোনালোকে ভালে কুশলে থাকিবলৈ সদায় ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰোঁ আপোনালোকে গম পায় আৰু আমাৰ কাৰণে অলপমান আপোনালোকে প্ৰাৰ্থনা কৰি দিব আৰু তেনেহ'লে আকৌ লগ পাম আপোনালোকক এটা নতুন ব্লগত তেনেহ'লে অন্য এটি ব্লগত আকৌ লগ পাম